हाय फ्रेंड्स की खबर आपनलोকৰ আশা কৰিছো আপোনালোকৰ খবৰ ভাল আৰু আজি হল সৰস্বতী পূজাৰ কাৰণে আমি ভাইটি মই বাইদেউ ৰেডি হৈ এইবাৰ সৰস্বতী পূজা কৰিম আমাৰ ভাইটিৰ কলেজত গুৱাহাটীত আমাৰ ভাইটি পঢ়ে মানে গুৱাহাটীৰ ললিত চন্দ্ৰ ভৰালী কলেজত মানে আপোনালোকে জনাই দিলো আৰু মানে আৰু এয়া আমি আহি পাই ধুনিয়াকে সেৱা কৰি ললো এয়া হল সৰস্বতী মাৰ প্ৰতিমূৰ্তি আৰু সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জনালো আৰু মানে আমি যোৱালৈকে পূজা মানে শেষে হৈছিল যাই পাওতে অকমান দেৰি লাগিছিল তো আমি গয়ে ধুনিয়াকে সেৱা কৰি ললো ফাৰ্ষ্টতে সেৱা কৰি ধুনিয়াকে ইয়াতে চকিত বহি ললো আৰু আমাৰ এয়া বাইদেউ কেনেকুৱা লাগিছে জনাবচোন বাইদেউকো মানে মোৰটো ধুনিয়াই লাগিছে আপোনালোকৰ পৰা কেনেকুৱা লাগিছে ভাইটিৰ কলেজ আহি পালো আহি ধুনিয়াকে সেৱা কৰিলো ইমান টাইম লাগিছে গাইজ বহুত বেছি জাম হৈছে আৰু যেটো সৰস্বতী পূজা সেইকাৰণে জাম বহুত হৈছে আহি বাইদেউৰ মই বহি আছো নাজানো কিবা খাব পাওঁ নে নাপাওঁ গাইজ মানে পূজা শেষ হৈ গৈছে আমি আহি পোৱালৈকে এতিয়া প্ৰসাদ বিতৰণ হ'ব তো ইয়াতে বহি আছো দেখুৱাই থাকিম চাই থাকিব দিয়ক গাইজ গুৱাহাটীৰ পূজাত আহি জীৱনত প্ৰথমবাৰ লাইন পাতিছোঁ গাইজ আমাৰ গাঁৱততো বহি থাকিলে হ'ল আৰু জাগাই দি দিয়ে দেখছিনে গাইজ এনে অৱস্থা হৈছে গাইজ পিছফালে লাইনটো দেখিছেনে প্ৰসাদ লোৱাৰ লাইন গাইজ আৰু আমিও ল'লোঁ লাইন পাতি খাওঁ দিয়ক গাইজ জীৱনত প্ৰথমবাৰ লাইন পাতিছোঁ এনেকৈ আৰু মানে গুৱাহাটীত আহি আৰু এনেকৈয়ে দিব লাগিব ডিচিপ্লিন হয় বাৰু এনেকৈ দিলে আৰু এইখনে আমাৰ ভাইটিৰ কলেজ আৰু বহুত ধুনিয়া লৰা বহুত ধুনিয়া ছোৱালী আছিল আৰু ইয়াতে মানে সুন্দৰী আৰু এইফালে দেখা পাইছে এইফালে বুদ্ধি আছে সকলে লাইন ধৰি খোৱা হ'ল আৰু ইতিমধ্যে সো গাইস খিচিৰি খাব এইফালে খিচিৰি খোৱাই দেখা পাইছে আপোনালোকে এই খাব হৈছে গাইস বুকৰ আছে ৰ সবজি আছে আৰু কিবা কিবি আছে গাইস শুকান মানে আলু ভাজি খিচিৰি আৰু বিলাহী টক আছে আৰু সবজি আছে ৰব গাইস খাই লৈ ফেলে এতিয়া গাইস অকমান ফুৰিব আহিছো আগৰ ফালে কলেজৰ এই সাইডে এনে আৰু অকমান যাও আৰু ঘৰত সোনকালেই যাম পিছফালে বাইদেউহঁতে ফটো উঠি আছে আৰু গাইজ মানে কি গুৱাহাটীৰ পূজা খতম আৰু গাইজ আমি ঘৰত যাওঁ এতিয়া 2টা বাজি গ'লে মাত্ৰ ইমান পটকে হৈ গৈছে মানে পূজাখন আহিলোঁ সেৱা কৰিলোঁ খালোঁ ল'লোঁ গ'লোঁ আৰু মানে বেছি টাইম হোৱাই নাই আমাৰ 1 ঘণ্টামান হৈছে আহিবৰ কাৰণে চব খতম হৈছে আৰু তো এতিয়া ঘৰতো যাই থাকোঁ টাইম লাগিব যিহেতু